हेलो बन्धुসকল স্বাগতম জানাইছো মোৰ ইউটিউব চেনেল মেঘালয় ব্লগৰ অন্য এটা ভিডিঅ'লৈ আশা কৰো সকলোৱে ভিডিঅ'টো চাব আৰু চাই পেলাই ভাল লাগিলে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব জৰুৰ কৰি দিব তো বলক আজি আমি গৈ আছো গুৱাহাটীলৈ তো গুৱাহাটীলৈ কিয় যাও কি কৰো আপোনালোক সকলোকে দেখুৱাই যাম একচুয়ালি আমি মেডিকেলত যাম মেডিকেলৰ পৰা আহি পেলাই মানে কাম চাম হলে আমি অলপ ফুৰিবলৈ ওলাই যাম তো আপোনালোকে চাই থাকিব একচুয়ালি মই ভিডিঅ'ত ভালকৈ ভিডিও বনাব পাৰো নে নৰো নাজানো কাৰণ মানুহৰ লগত ভিডিও বনাব খুব লাজ লাগে তো যিমানখিনি পাৰো আপোনালোকক দেখুৱাম ভিডিওটো সকলোকে চাই থাকিব কাৰণত তেওঁ গুৱাহাটী মেডিকেলত যাব লগা হ'ল তো সেইভাবে আমিও ওলালো যেনেকৈ ছোৱালীজনী এতিয়া ডাঙৰ হৈছে তো তাইক মানে চিৰিয়াখানালৈ গৈ পেলাই মানে জীৱ জন্তুবিলাকৰ লগত চিনাকি কৰাই দিওঁ তো আপোনালোকে ভিডিঅ'টো সকলোকে চাই থাকিব আপোনালোকেও দেখিব নে কি কয় তেতিয়াহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া আমি চিৰিয়াখানাৰ ভিতৰলৈ সোমাই গৈ আছো কিন্তু মানে মেডিকেলত থাকোঁতে ভিডিঅ' বনোৱা নহ'ল আৰু এইখিনিতে আপোনালোকক আৰু এটা কথা কৈ থওঁ যে মই মানুহৰ আগত ভিডিঅ' বনাব লাজ লাগে কিমান দূৰ দেখুৱাব পাৰো নাজানো তথাপিও আপোনালোকে যেটো চাই থাকিব ভিডিঅ'টো শেষলৈকে খেলনিব পৰা কৈ খেলনা বস্তু আৰু এইফালে চাও পুৰা আহি পেলাই মানে প্ৰথমে জিৰাফ দেখিলো জিৰাফটো খুবেই ধুনীয়া লাগে চাই লওক আপোনালোকেও ময়ূৰ আছে ময়ূৰ kaso তো গাইস আমি পৰলে গৈ আছো তাত পকুচকু কিবা কিবি চালো এফালে চাই থাকিব আৰু এয়া আমি ভিতৰলে সোমাই গৈ আছো আৰু আমাৰ আগতো সেইবোৰ মানুহ গৈ আছে কিন্তু আজি তেনেকে মানুহ দেখা নাই আমি যেতিয়া আহিছিলো তেতিয়া বহুত মানুহ ভিৰ আছিলে কিন্তু এতিয়া তেনেকে মানুহ নাই哎呦我的妈！
বাঘ ভালুক গৈ আছোঁ আৰু এই ভিডিঅ'টো সকলোকে চাই থাকিব সকলোৱে দেখুৱাই আছোঁ আপোনালোকক চাওক আৰু সৌটো বাঘ চাই লওক সকলোৱে আৰু সেইফালে গড় চাই লওক সেইফালে এইটো গড় আৰু চাওক এয়া গড় চোৱা ছোৱালীজনী এইফালে চাওক একবাৰ কি তো কি গড় তো গাইছ আমি আৰু বেছি চাই নাথাকোঁ কাৰণ বেছিটো দেখা নাপালোৱে বাৰু তো আগৰ নিচিনা পৰিৱেশ নাইও বহুত লেতেৰা কিবা কিবি আৰু মানুহজনো বেছিকৈ নাই তো মানে কি আৰু চাব লগাখিনি চালোঁ অলপ চলপ আছিলে আৰু তাইক একচুৱেলি তাইক দেখুৱাৰ কাৰণে আহিলোঁ আমি ইয়ালৈ আৰু আমিও যিহেতুকে বহুত দিন অহা নাছিলোঁ বহুত সৰুতে অহা চাগে 9-10 বছৰমানতে আহিছিলোঁ এবাৰ তো তাৰপিছত এইবাৰ আহিলোঁ কিন্তু আগতে যিটো পৰিৱেশ আছিল সেই পৰিৱেশটো একদমেই নাই আগতে আমি যেতিয়া আহিছিলোঁ তেতিয়া না চবফালে একদম মানুহ আছিল কিন্তু এতিয়া চাব ইফালে একদম মানুহে নাই মানুহ খালি মানুহ নাহিয়ে তো সেইবাবে বেছি মানে চাবলৈ মনো যোৱা নাই আৰু সেইফালে শুনি যাবলৈ মন যোৱা নাই যিহেতুকে পাহাৰৰ ঠাই মানে খোজকাঢ়ি গৈ থাকিব লাগে তো সিহঁতে ঘৰে চৰে বিষাই গৈছে ইচ্ছাও নাই ঐটো কিবা আছে এইফালে তো সেইবাবে আজা ইমু এইফালে আছে ইমু চৰাই এয়া চাওক তো গাইছ এতিয়া আমি যাব ওলালোঁ মোৰতো খোজকাঢ়ি মানে একদম অৱস্থাই নাই তো দেউতাকে পাপাকে মানে তাইক কলাও লৈছে আৰু এইফালে মস্ত বেগ মইতো বেগো ল'ব নোৱাৰিলোঁ ছোৱালীও ল'ব পৰা নাই এইফালে চাওক তো সেইবাবে যাওঁ আৰু বহুত ভাগৰ লাগিছে চাওক কিয় খামি যামি খাম যাওঁ তো 16-17 বছৰৰ মূৰত আহি পেলাই মানে চিৰিয়াখানা বহুত পৰিৱৰ্তন দেখিছোঁ আগতে যিমানবোৰ বস্তু মানে আছিলে জন্তু আছিলে এতিয়া সিমানখিনি নাই তথাপিও আহিলোঁ তাইক দেখুৱাৰ বাবে Apa
কলাক্ষেত্ৰ ইয়াৰ চাওক ৰং ধেমালি ক্ষেত্ৰ বাচ্চা খেলিব পৰা আগতে নাছিল ইয়াৰ চাওক সৰু ল'ৰা ছোৱালী খেলিব পৰা কিমান তেনেকে মানে ভয় খাব কিমান ধুনীয়া লাগিছে ৰাস্তা পুৰা একদম ফুল চুল পুৰা ধুনীয়া এটা মহিষা ঘৰ নেকি বৰা নৰসিংহ
এই দাদা ফটো উঠবা লাগছিলে ইয়াত আৰু ফটো বনাব নিদিয়ে তো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ ভিডিঅ'টো ভালে লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বাই বাই